সত্ৰ আৰু ইমান আমি আহিছোঁ পাটবাউসীত সত্ৰত। আৰু ইয়াৰ দৃশ্য দেখাবলৈ মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। পাটবাউসী সত্ৰ আৰু আমি ইয়াত সকলো কি আছে সকলো চালোঁ। বাকী আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰিলোঁ পাটবাউসী সত্ৰখনত আশে পাশে ইমান ধুনীয়া দৃশ্য। আৰু ইয়াত খানা আমি আহিছোঁ সৰুপেটাৰ পৰা। আৰু বাকী ইয়াত যিখিনি আছে আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ, গতিকে আপোনালোকে চাই থাকক। আৰু ইয়াত বেৰাত ৱালবিলাকত বহুত কিবা কিবি হৰিনামৰ বিষয়ে, চাগে ভাগৱতৰ বিষয়ে ইয়াত লিখা আছে। আৰু এইবিলাক আপোনালোকক দেখাই আছোঁ। নামঘোষা কি লেখা, হৰিৰ গৃহৰ দ্বাৰে বেত্ৰ প্ৰহাৰ যজ্ঞ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাক হেনয় দ্বাৰত বেত্ৰ প্ৰহাৰ পাইবাৰ যজ্ঞ হওঁ আমি কমন বৰাক। ইয়াত এনেদৰে ৱালবিলাকত লিখা আছে কীৰ্তন ঘোষা, নামঘোষা দফামান। আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, চাই থাকক পাটবাউসী সত্ৰখন কেনেধৰণৰ। আৰু ইয়াত বহুতো ৰহস্য আছে, কিন্তু তাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ, নেটটো প্ৰব্লেম দি আছে। লগতে মোৰ MBও লাহে লাহে শেষ হৈ আছে, কিবাকৈ ডিলিট কৰি কিনে আপোনালোকক দেখাব ট্ৰাই কৰি আছোঁ, তো চাই থাকক। ইয়াত আছে এটা বস্তু দেখিছোঁ, ইয়াত আমি গৈ আছোঁ এতিয়া
এইটো কি মধুপুরম ইয়ার করা ঘুরে ঘুরি আসতে যাওয়াতে তাকে থাকেও এনেকে আহতে যাওয়াতে তাতে মধুপুর কিন্তু কামখিনি ইয়াত শেষ কৰিছে শাস্ত্ৰ লিখাৰ পৰা ভাওনা কৰা মুখা চুখাবিলাক এইটাতে ইয়াতে শেষ কৰিছে এইখিনি খুলি থ'ব আমাৰ মিউজিয়াম এটা বান্ধি আছে এটা শ্বকেছ কৰি থৈছে তাতে পঢ়িব পৰাকৈ থ'ব এতিয়া মানে লালবাদৰী গছৰ বাকলিটো ভাঙি দিয়ে তাতে লিখিছিল সেইবোৰতো কাগজ আছে আগে মিউজিয়ামটো সিফালে আছিল মিউজিয়ামটো তাতে আছিল মিউজিয়ামটো ভাঙি ঘূৰি নেদেখে কি গুৰুজন নেতে আছে এতে ঘূৰি থৈ যাবৰ কাৰণে ঠিক হৈছে আজি 6 বছৰ ঘূৰি দোকান চাওক চুবা পাৰি না চুইহে কৰোঁ দিয়ক আগে বাহিৰত আছিল কিন্তু জানাৰ পৰা কিছু কৰিছিল এখন পাতাও আছিলে ভাৰ্যা দ্বিতীয় ভাৰ্যা প্ৰথম আছিল সূৰ্যৱতী সূৰ্যৱতী ছোৱালী এজন আছিল মনুৱাই বুলি এনে হৰিপ্ৰিয়াৰ নাম আছিল মনুৱাই 6 মাহ বয়সতে সূৰ্যৱতী আই ঢুকাল বৰদোৱাত বৰদোৱাতে বিয়া কৰিছিল বৰদোৱা আৰু আলিপুখুৰী অলপ দূৰ মানে প্ৰথম তেওঁ সত্ৰ পাতে বৰদোৱাত বৰদোৱাত তেওঁ মোটামুটি 14-15 বছৰমান আছে তাতে তাতে থকাৰ কাৰণত কি আলিপুখুৰী আছিল কিয় আলিপুখুৰীখন আছিল হেৰি বিয়া ৰাজ্যৰ অধীনত আৰু সীমাৰমূৰীয়া ৰাজ্য আছিল কছাৰী ৰাজ্য তাতে বিবাদ লৈ হৈ কাজিয়া পেচাল হৈ থকাৰ কাৰণেতো আলিপুখুৰী এৰি বৰদোৱাত আহে প্ৰথম হৰিনামৰ যিটো হেৰি প্ৰথম বৰদোৱাতে আৰম্ভ কৰে তাতে তেওঁ 21 বছৰ বয়সত সূৰ্যৱতী আইক বিয়া কৰে 21 বছৰ বয়সত বিয়া কৰে ছোৱালী এজনী হৈছিল ছোৱালীজনী 6 মাহ বয়সতে মাকটো ঢুকাৰ পিছত ছোৱালীগৰাকী তেতিয়া ছোৱালীবিলাক কম বয়সতে বিয়া হৈছিল হৰি কাষ্ট বুলি ল'ৰা এজনৰ লগত বিয়া দি তেওঁ তীৰ্থভূমিত গুচি গ'ল 12 বছৰ 12.5 বছৰমান উত্তৰ ভাৰতত থাকি তেওঁ মথুৰা বৃন্দাবন জগন্নাথপুৰী যি নহওক ৰুক্মিণী নামৰ ছোৱালীগৰাকী নুমলীয়া ছোৱালীগৰাকী ইয়াতে কুমাৰকুছিত পৰলৈ হ'ল তাৰ পৰা তেওঁ কুমাৰকুছিখন ত্যাগ কৰি কুমাৰকুছিৰ পৰা এনেকৈ এইটো ধনুকান্দা যান এই ধনুকান্দা জানে আহি ইয়াতে থাকে এই যানটো এতিয়া ৰাস্তা ঘাটত মাৰা গৈছে চৰকাৰে কিবা যানটো ওলোৱাৰ কাৰণে কিবা এটা পইচা দিয়া এটা হেৰি কৰি উৎসৱ হয় প্ৰথম সত্ৰ ফাকুৱা উৎসৱৰ এখন দলা আছিল দলাটো কি কৈছে কৃষ্ণৰ বিগ্ৰহ ঘূৰৈ এই তলত দলা এখন প্ৰথম ফাকুৱা উৎসৱ হয় ইয়াতে সত্ৰ কেতিয়া হয় এইটো হ'ল গুৰুজনাৰ দিনৰ কাঠৰ চৰিয়া ইয়াতে প্ৰসাদ থৈছিল গুৰুজনে 600 বছৰ আগত কাঠৰে চৰিয়া চাওক এইটো কালিন্দাই ধান বন্ধা পখালি আৰু এই দুখন সত্ৰৰ প্ৰথম কীৰ্তন ঘৰ প্ৰথম মুখ্য দুৱাৰ তামোৰ দুৱাৰ আৰু এইখন গুৰুজনাৰ বৰপীৰা মানে লিখা তেওঁ শাস্ত্ৰ লিখা বৰপীৰা এইখন হা এই গুৰু আসনৰ এখন ভঙা চিঙা বস্তু প্ৰথম গুৰু আসনখনৰ তেওঁ দিনৰে থৈ আছে তেওঁ দিনৰে গুৰু আসনখনৰ আৰু এই দুখন লক্ষ্মীনাৰায়ণ সিংহ আহোম ৰজা তেওঁ সত্ৰক লগি উপহাৰ দিছিল আৰু এই ভাওনা কৰোঁতে তেওঁ কাঠৰ মুখাবিলাক এনে কাটি লৈছিল এই বহুত মুখা আৰু নষ্ট হৈও গৈছিল এই কামখিনি আমি ভাববা নৰে 90 বছৰ বয়সত পাঠবাহী আহি পাই তেওঁ 90 বছৰ বয়সত ইংৰাজবিলাক
আমি খানা খাব ধৰিছোঁ আৰু এইটো হৈছে পখলা গোহাঁই ইয়াৰ পূৰা সমগ্ৰ পৰিৱেশ দেখাইছোঁ আপোনালোকক পখলা গোহাঁই দিব নামঘৰ দৰ্জীয়া সত্ৰ